মই মুনীন্দ্ৰ নাথ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মুনীন্দ্ৰ এণ্টাৰটেইন। এতিয়া মই আজি আপোনালোকক বহু দিনৰ মূৰত এটা ভিডিঅ' আগবঢ়াই আছোঁ। এই ভিডিঅ'টোত আপোনালোকে দেখা আমি গৈ আছোঁ মানে কি তেজপুৰৰ অগ্নিগড়লৈ। প্ৰথমতে মই আপোনালোকক তাত যাম, বাটত কি হৈ যায় বাৰু সেইখিনিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। লগতে আৰু সেই যে পৌৰাণিক ঊষা আৰু অনিৰুদ্ধৰ মানে প্ৰেম কাহিনীৰ যিটো স্মৃতি আজিও আবদ্ধ হৈ আছে, সেই বস্তুটো আজি আপোনালোকক সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক আজি মোৰ লগতে আপোনালোকেও চাওক অগ্নিগড়। এনেকৈ আহি আমি পাই গ'লোহি কলীয়া ভোমোৰা দলং। চাওক কলীয়া ভোমোৰা দলংখন কি সুন্দৰ পৰিৱেশ। ইটো চাইডে চাওক গোটেই বালিচৰ যিমান দেখিছে ইটো চাইডে বালিচৰ আছে, অকণমান মাজে মাজে পানী আছে। কি এটা নান্দনিক দৃশ্য আপোনালোকে চাওক, উপভোগ কৰক। ধুনীয়া দৃশ্য, আপোনালোকে চাই গৈ থাকক। ব্ৰহ্মপুত্ৰৰ মাজত লাইন আছে চাওক, ব্ৰহ্মপুত্ৰৰ মাজেদি কি কাৰবাৰ বাবা। আমি আহি পাই গ'লোহি অগ্নিগড়। এয়া মোৰ বেকটো চাইডে দেখিব পাৰিছে, এয়া অগ্নিগড়। এয়া হৈছে পৌৰাণিক অগ্নিগড়, য'ত ঊষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনী আবদ্ধ হৈ আছে। বলক ভিতৰলৈ সোমাই গ'লক, মই আপোনালোকক দেখাম। এয়া হৈছে মূল প্ৰৱেশদ্বাৰ। আমি এই গেটেৰে প্ৰৱেশ কৰিছোঁ। আহক, এইবিলাক চাওক, কিমান স্কুলৰ ষ্টুডেণ্ট আহি আছে। আৰু ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ইয়াত দেখিব পাৰিছে এজন পুলিচ ছাৰ বহি আছে। এই ছাৰজনক মানে দিব লাগিব এই টিকেটটো। মানে কি ইয়াত প্ৰৱেশ কৰোঁতে টিকেট এটা ল'ব লাগে। টিকেটটোৰ দাম হৈছে 30 টকা। ইয়াত আপুনি 30 টকা টিকেটটো দি আপুনি আহক এনেকৈ ওপৰলৈ। ইয়াত প্ৰতিদিনে মানে ডেইলি হাজাৰ মানুহ প্ৰৱেশ ঘটে এই গড়টো চাবলৈ। ঊষা আৰু অনিৰুদ্ধৰ জীয়া প্ৰেম কাহিনী চাবলৈ হাজাৰ মানুহৰ প্ৰৱেশ ঘটে এই গড়টো। আজি মোৰ লগতেও আপোনাকো লৈ আনিছোঁ এই গড়টো চাবলৈ। চাই যাওক আৰু জীয়া সঁচা প্ৰেম কাহিনী। এনেকুৱা এটা কাহিনী আছে, আপোনালোকে হয়তো বহুতে শুনিছে। বান ৰজা বুলি পেলাই এজন মানে ৰজা আছিলে, আৰু সেই সময়ছোৱাত এই তেজপুৰখন মানে কি বান ৰজাৰ অধীনত চলিছিল। বান ৰজাই শাসন কৰিছিল এই তেজপুৰখন। আৰু সেই বান ৰজাৰ মানে এজনী জীয়ৰী আছিল। জীয়ৰীজনী হৈছে ঊষা। আৰু ঊষাৰ মানে এজনী ভাল বান্ধৱী আছিল। এই বান্ধৱীজনী হৈছে, তাইৰ নাম আছিল চিত্ৰলেখা। বান ৰজাৰ জীয়েক ঊষাই এদিন মানে সপোনত এজন কোঁৱৰ দেখিছিল। আৰু সেই কোঁৱৰজন কোন আছিলে এইটো মানে হেৰি কৰিবলৈ তাৰ বান্ধৱী মানে চিত্ৰলেখাক অংকন কৰিব দিছিল। আৰু চিত্ৰলেখাৰ মানে এনেকুৱা এটা শক্তি আছিলে, তাৰ অকল চিত্ৰ যে অংকন কৰি মানে হেৰি কৰে সেইটো নহয়, তাৰ মায়াজালো আছিলে। আৰু সেই মায়াজালৰ পাকেদি তেওঁ মানে অনিৰুদ্ধক, অৰ্থাৎ কৃষ্ণ নাতিনীয়েক অনিৰুদ্ধক এই স্থানলৈ মানে মায়াজালে আনিছিলে। অনাৰ পিছত আৰু এই ঘৰটোত যে মানে কি কৈছিলে, বান ৰজাই তেওঁ কুঁৱৰী তাতে চকু নালাগে আৰু গোটেই ঘৰটোৰ চাইডে জুই জ্বলাই দিছিল, শিখা জ্বলাই দিছিল, যাতে কোনেও ইয়াত প্ৰৱেশ কৰিব নোৱাৰে আৰু তেওঁ মানে জীয়ৰী কোনেও যাতে চকু নিদিয়ে। চিষ্টেমটো এনেকুৱা আছিলে। কৃষ্ণ আহিছিল মানে বান ৰজাৰ লগত তেওঁ কথাখিনি সংবিধান কৰিবলৈ। আৰু কথাখিনি কি কথা মানে অনিৰুদ্ধক বান ৰজাই কাৰাগাৰত মানে দণ্ড দিছিলে। কিহৰ কাৰণে দণ্ড দিছিল যে চিত্ৰলেখাক
উষাক তেওঁ ভাল পায়, গতিকে দণ্ড দিছিলে। যেতিয়া মানে শ্ৰীকৃষ্ণই বান ৰজাৰ ওচৰলৈকে আহিছিল তেওঁৰ নাতিনীয়েক অনিৰুদ্ধক বচাবলৈ, কাৰণ অনিৰুদ্ধক তেওঁ কাৰাগাৰত দণ্ড দি থৈ দিছে। তেতিয়া মানে কি হৈছিলে, বান ৰজাই সেই কথাটো মান্তি হোৱা নাছিলে, যিহেতু বান ৰজাৰ কৰি ভাল পাইছিলে, গতিকে তেওঁ সেই কথাটো সহজভাৱে মানি ল'ব পৰা নাছিলে, আৰু যাৰ ফলত এখন মহাৰণৰ মানে সৃষ্টি হয়। আৰু জনামতে এতিয়া ইয়াত আগত আছিলে শোণিতপুৰ আৰু এতিয়া জনামতে তেজপুৰ, আৰু তেজপুৰ হোৱা কাৰণটো হ'ল এইটোৱে, যিটো সময়ত নেকি বান ৰজাৰ লগত যুদ্ধ হৈছিলে, সেই যুদ্ধত মানে বহুত তেজে ৰাঙলী হৈ গৈছিলে, আৰু ৰাঙলী হোৱাৰ ফলত মানে ইয়াত তেজপুৰ বুলি পেলাই তেতিয়াৰ পৰা মানে তেজপুৰ বুলি পেলাই জনা যায়। আৰু ইপিনে মানে কি বান ৰজা আছিল শিৱৰ ভক্ত আৰু শিৱই মানে তেওঁক এনেকুৱা বৰদান দি থৈ দিছিলে যে তোমাৰ যিয়ে হওক যে বিপদৰ সময়ত তুমি মোৰ নাম ল'বা আৰু তেতিয়া গৈ মই তোমাক সহায় কৰিম। ঠিক তেনেকুৱাকৈ কথাত মানে কি হৈছে, কথাত বাধ্য হৈ মহাদেৱে, আৰু তেতিয়া স্বয়ং মানে মহাদেৱ নিজেই আহিছিল যুদ্ধ কৰিবলৈ, আৰু সেই যুদ্ধখনক বহুতে জানে হৰিহৰৰ যুদ্ধ। আজিকালি মানুহে হয়তো বহুতে জানে আৰু বহুতে নাজানে এই কথাটো। আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই যে অলপ আগতে ক'লোঁ যে উষাই এজন মানে কোঁৱৰৰ কোঁৱৰৰ মানে সপোন দেখিছিলে, আৰু চিত্ৰলেখাই সেই ফটোকপিৰ সপোনত যিজন কোঁৱৰ দেখিছিল সেই কোঁৱৰজনৰ মানে চিত্ৰ অংকন কৰিছিলে, আৰু সেই বস্তুটো ইয়াত আপোনালোকে সম্পূৰ্ণকৈ দেখাই থৈ দিব বিচাৰিছে, এপিছ'ডত দেখিব পাৰিছে, সম্পূৰ্ণকৈ দেখাবলৈ কৈ দিছোঁ। আপোনালোকে অকণমান মই দেখাবলৈ চেষ্টা কৰিছোঁ, অকণমান দেখাই দিব এপিছ'ডত দেখা আছে, ধুনীয়াকৈ দেখাই দিলোঁ। এইটো চাই লওক আপোনালোকে, এইখিনি পৰা আপোনাৰ এইটো চাই লওক। আৰু এই যুদ্ধখনৰ মানে যদি স্বয়ং ব্ৰহ্মা আহি মীমাংসা কৰি নিদিলে হয়, তেতিয়াহ'লে এই যুদ্ধখনৰ হয়তো অন্ত নপৰিল হয়। আৰু যিয়ে হওক, আজি এই প্লেচটোত আহি বহুত ভাল লাগিছে। আপোনালোকেও যদি কেতিয়াবা নিশ্চয় সময় পায় তেতিয়াহ'লে নিশ্চয় এবাৰ আহিব, চাই যাব উষা অনিৰুদ্ধৰ কেনেকুৱা প্ৰেম কাহিনী, কিমান ডাঙৰ টিলা বনাইছিলে এজনী ছোৱালীৰ কাৰণে, এইখিনি আপোনালোকে আহি যাব, এবাৰ চাই যাব, নিশ্চয় ভাল পাব, নিশ্চয় ভাল লাগিব আপোনালোকে। মই যে আপোনালোকক অলপ আগতে যে কৈছিলোঁ যে হৰিহৰৰ যুদ্ধ কেনেকৈ হৈছিল, ইয়াতে সেইখিনি দৃশ্য দেখাই পেলাই থৈ দিছে। চাওক, ব্ৰহ্মা মাজত সোমাই পেলাই যুদ্ধখন ঠাণ্ডা কৰিছিল, আৰু সেইপিনে আছে শিৱ আছে, দেখিছে কেনেকুৱা যুদ্ধ হৈছিলে, শিৱ আছে, বিষ্ণু, ফিনিচিং ব্ৰহ্মা আহি মানে যুদ্ধখন থামাই দিছিল। আৰু যে তেজপুৰ কৈছিলোঁ যে তেজপুৰ, চাওক এইবিলাক এতিয়াও কেনেকৈ বনাই থৈ দিছে, তলত দেখুৱাব অলপ, তেজে ৰাঙলী হৈ গৈছিলে এনেকৈ, এইবিলাক চিহ্নত বৰ্তমান দেখা থৈ দিছে। এনেকৈ তেজে ৰাঙলী হোৱাৰ বাবে ৰাখিছিলে কি তেজপুৰ, পৌৰাণিক নাম চেঞ্জ কৰি পেলাই তেজপুৰ ৰাখি দিছিলে। বান ৰজাই মান্তি হ'ল, আৰু মান্তি হৈ বান ৰজা নিজে সাক্ষাৎ থাকি দুয়োকে মানে গন্ধৰ্ব বিবাহ সম্পূৰ্ণ কৰে, আৰু সেয়া দৃশ্য ইয়াত আপোনালোকক দেখাই থৈ দিছে, এপিছ'ডত দেখাই থৈ দিছে, ইয়াত চাব পাৰে। উপায় নাই, বেচেৰা ক'ত ভগৱানৰ লগত কাজিয়া কৰি পায় নেকি তেওঁ। লাষ্ট টাইম পিতৃ সাক্ষাৎ থাকি এই গন্ধৰ্ব বিবাহ সম্পন্ন কৰে, আৰু এয়াই আছিল উষা আৰু অনিৰুদ্ধৰ প্ৰেম সম্পূৰ্ণ কাহিনী।
মানে প্ৰেম কাহিনী সম্পূৰ্ণ মানে হয়তো ইয়াতে যথেষ্টখিনি দুই এক ৰৈ যাব পাৰে ভাব মই আমাৰ হাতত সেইখিনিহে কৈছোঁ আৰু যদি কিবা ভুল হৈছে আপোনালোকে অকণমান শুধৰাই ল'ব নিজে আৰু ইয়াতে আজি ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ আৰু আগলৈ যাম আৰু তাত ক'ত কেনেকৈ যাওঁ আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'বিলাক কণ্টিনিউ কৰি থাকক মই যে আপোনালোকক কৈছিলোঁ যে বান ৰজা আছিল মহাদেৱৰ ভক্ত মই যে আপোনালোকক কৈছিলোঁ সেই দৃশ্যটো ইয়াত আপোনালোকক দেখাই থৈ দিছে যে বান ৰজাই কেনেকৈ তপস্যা কৰিছিল বাবাক পাবলৈ সেই দৃশ্যটো আপোনালোকক ইয়াত সম্পূৰ্ণকৈ দেখাই থৈ দিছে এইপিনে দেখাই দিয়া চাওক আপোনালোকে এয়া স্বয়ং বাবা বহি আছে আৰু এইপিনে বান ৰজাই তপস্যা কৰি আছে আৰু যাৰ ফলত মানে মহাদেৱে প্ৰভু ভোলানাথে মানে তেওঁক বৰদান দি দিছিলে যে তোমাৰ যেনেকুৱাই বিপদ নহওক বেছি সংকটজনক অৱস্থাত মোক মানে নাম ল'বা তেতিয়া মই নিশ্চয় আহি তোমাক সহায় কৰিম আৰু সেই গতিকে মহাদেৱ গৈ বিষ্ণুৰ লগত যুদ্ধ কৰিছিলগৈ এনেকৈ মই লাহে লাহে বাহিৰলৈ প্ৰস্থান কৰাৰ লগতে আপোনালোককো আজিলৈ ইমানতে এৰিছোঁ আকৌ এদিন নতুন এটা ভিডিঅ'ত এটা নতুন কাহিনীৰে লগ পোৱাৰ আশাৰে সকলোকে এৰিছোঁ বাই বাই